প্ৰতিবাদী কাৰ্যসূচী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ প্ৰতিবাদ মুখৰ হৈ পৰিল পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল। অসম চৰকাৰ হাই হাই, সেৱা বোৰ্ড হাই হাই, আমাক লৈ হেতালি খেলা নচলিব আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে। ধুবুৰীৰ পৰা সুৰজ ৰবিদাসৰ ৰিপৰ্ট, লিজা বাৰ্তা ডিজিটেল। CBSE question to ফাদিল নহয় সরকার হাই হাই মুখ্যমন্ত্রী হাই হাই আমালোকক আৰু ভালে নালাগে। এটাৰ পিছত এটা পৰীক্ষা ফাদিল হৈ আছে মানে আৰু কি কম, সিহঁতে আমালোকক লৈ কি খেলা ভাবিছে নেকি? আমালোকৰ ভৱিষ্যত লৈ খেলি আছে সিহঁত ভাল নালাগে আৰু সিহঁতে ফাদিল হোৱাৰ সংক্ৰান্তত কিবা ধনৰ লেনদেন বিচাৰি আছে সিহঁতে এটা কোশ্চিনৰ। আমালোকে কি খেলা ভাবিছে নেকি? সিহঁতে বিচাৰিলে 10,000 টকা মাষ্টাৰ মাইণ্ড আছে। নামটো ক'ব পাৰে নেকি আপুনি? চিনিয়ে নাপাওঁ, আমালোকে সিহঁতক চিনি নাপাওঁ। এই টকাৰ লৈ আপোনালোকে প্ৰত্যেকটো জীৱনৰ হেফালি কৰি আছে চৰকাৰক কি আহ্বান জনাব? চৰকাৰে সেইটোৰ কাৰণে একশন ল'বই লাগে। আমালোকৰ CBSE নহয়, সেবাৰ কিয় হয় এইটো আমি বিচাৰো। পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰী ৰণজ পেগু হাই 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 আমালোকে এইটো কাৰণে একশন ল'বই লাগে। CBSE ৰ কোশ্চেন আউট নহয়, সেবা কিয় উত্তৰ লাগে। সেবাৰ কিয় হয় আমালোকক উত্তৰ লাগে। গোটেই পৰীক্ষা দি থাকিম নেকি আমি?